আজি মই ওলালো বাৰ্থডে খানা খাবলৈ পিছে বাৰ্থডে নুকাৰ মোৰ ভিডিঅ'ত সকলোৱে দেখিয়ে থাকে দেৱাশিস ভাইটি আজি বোলে তাৰ বাৰ্থডে পিছে বাৰ্থডে বুলি ময়ো গম পোৱা নাছিলো সি যোৱা ৰাতিহে মোক কল কৰি কৈছে মোৰো পিছে এটা প্ৰব্লেম আছে কাৰোৱে বাৰ্থডে ডেট মনতে নাথাকে নিজৰটো বাহিৰে ওলাই আহিলো কিন্তু এতিয়া প্ৰজ্ঞানৰ কাৰণে ৰখি আছো মোৰ ভাইটি লাগে আৰু দেৱাশিসৰ ভাল বন্ধু অলপ সময় ৰখাৰ পিছত ওলালহি মানুহটো পিছে প্ৰজ্ঞান কি দেখিলো ৰ'দৰ পৰা বাচিবলৈ প্ৰটেকশ্যনৰ ওপৰত প্ৰটেকশ্যন আকৌ মুখখনো থাকি আছিলে ফুচফুচাই কাণত কৈছিল জমনি কৰিছো দাদা কিন্তু হাঁহি উঠিল জানো কেৱল মোৰে নহয় কাৰোৱে উঠা নাই হাঁহি তেনেকৈ কোৱাত চুপচাপ বাইক চলাবহে ল'লে বোলো কেমেৰাত নাচালেই নহয় গতিকে মোকে দেখাই দিলো মোৰ আকৌ হেলমেট আছে দেই প্ৰটেকশ্যনৰ কাৰণে ৰ'দ কি বস্তু বৰষুণ বতাহ ধুমুহা আহিলেও মোৰ একো নহয় এতিয়া সেই বুলি আকৌ এতিয়াও হেলমেটটো পিন্ধি নাথাকো দেই আৰু ফাইনেলি পালোহি আমাৰ বাৰ্থডে বয় ঘৰত খানাটো বোলে আজি পথাৰত হ'ব কলপাতত ভাত উইথ গাহৰি মাংস গতিকে আটাইকেইটা ওলালো পথাৰলৈ বুলি আৰু এখেতে বডি দেখাব ল'লে চাৰ্টটো খুলি মোক পিছে মন নকৰিব দেই পিছে মানৱজ্যোতি কমেণ্টটো দিয়াৰ বাবে ভাল লাগিল মোৰ দোকানখন মৰিগাঁৱৰ গান্ধী ভৱনৰ ওচৰতে মন গ'লে পিটিককে আহি যাবা দেই অলপ বোলো বাহিৰত বতাহৰ ফিলটো লওঁ তেতিয়ালৈ আমাৰ মাংস ৰেডি হৈ গ'ল এইয়া চাওক এতিয়া আমি খাবলৈহে বাকী আজিৰ কাৰণে ইমান আছিল বাই বাই